হাই হেল্ল' ফ্ৰেণ্ডছ, মাই ইউটিউব চেনেল ধামাল ব্লগ বয়। আজি আপোনালোক লৈ যাম পদুমনি থান। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেৰি হৈ গ'ল, 10টা বাজি গ'ল বাৰু। লগৰ এটাও যাব, ফোন কৰিছোঁ আহি পাবই আৰু তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি লগৰটোক পাই গ'লোঁ, এতিয়া গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। মেইন ৰোডেদি নাই যোৱা, কাৰণ লগৰটোক লৈ গাঁৱলীয়া ৰাস্তাই ওলাই গৈছোঁ। দেখেনে চাওক, এই জেগাখনৰ নাম লালপানী বগীনদী বুলি কয়, মিচিংগাঁও। আপোনালোকে কেতিয়াবা আহিলে মোৰ হাত কণ্ডিশ্যন চাই যাব পাৰিব, ধুনীয়া আছে জেগাখন। দীঘল কেনে নামটো হৈছে চেল্ফি দলং। ৰ'ব আগৰ পৰা ভালকৈ দেখুৱাই দিম। এইখনেই হৈছে, কিন্তু ভাঙি গ'ল, বহুত দিনেই হ'ল এইখন বনাই থোৱা। ইয়াত মানুহ 1 জানুৱাৰী এনেকুৱা বহুত মানুহ হয়। আজি ইমান মানুহ নাই বাৰু, মানুহ হৈ থাকে, ভাল লাগে আহি। কেতিয়াবা আমিও আহোঁ বাৰু চাবলৈ। এই দলংখন বগীনদী লালপানীত আছে বাৰু, আপোনালোকে কেতিয়াবা আহিলে চাই যাব পাৰিব, ধুনীয়া লাগিব। যিহেতু ফাইনেলি আহি পাই গ'লোঁ বগীনদী হাইৱে ৰোড, আৰু বেছি দূৰ নাই, 5-6 কিলোমিটাৰ হ'ব। মোৰ আগৰ দৃশ্যকণ চাওক, ভাল লাগিব চাবলৈ। এইখন হৈছে বগীনদী মেইন চেণ্টাৰ। লেফ্ট ছাইডে আৰক্ষী চকী আছে, ৰাইট ছাইডে মঙলবাৰে বজাৰ বহে। এইডোখৰতে আছে বগীনদী মেডিকেল। এইখনেই হয় বগীনদী মেডিকেল, যিহেতু যেতিয়া আমি আহোঁ, আৰু আমাৰ গাঁৱতো আছে বাৰু, দৰকাৰ হ'লেহে ইয়াত আহোঁ। গৈ থাকিলেতো নহ'ব, তেলটো ভৰাই লওঁ আগত, কাৰণ তেল ডিপু নাই। ইয়াতে তেলটো ভৰাই ল'ম আগত, কাৰণ তেল ডিপু নাই, নহ'লে ঠেলি যাব লাগিব। তেল ভৰোৱা হৈ গ'ল, আগলৈ গৈ থাকোঁ, আৰু বেছি দূৰ নাই বাৰু। ফাইনেলি আহি পাই গ'লোঁ। ধূপ চুপ কিবা কিবি লৈ লওঁ, তাৰপিছত ভিতৰত সোমাম। বাইদেউ ধূপ দিয়কচোন, অঁ দুইটা দিব দেই। চলাই দিয়ক এটা। চাকি কিমান আছে? 10 টকীয়া দুটা দি দিয়ক। দুটা। বাইদেৱে গৰমত আইচক্ৰীম খাই আছে। আহি পাই গ'লোঁ, ব'লক ভিতৰলৈ যাওঁ। আজি মানুহ বহুত ভিৰ বোলে। আগত মন্দিৰলৈ নাযাওঁ, চাকি জ্বলাই ল'ম, তাৰপিছত মন্দিৰলৈ যাম। চাকি জ্বলাব জেগাই নাই, গোটেই ভিৰ মানুহ চাইছেনে। মানুহে ইমান ধূপ জ্বলাব জেগা নাই। ধূপ চুপ জ্বলাই লওঁ, তাৰপিছত মেইন থানলৈ গৈ আছোঁ। গোটেই চাকি আৰু চাকিৰ পৰা ক'তো খালিয়ে নাই, মই যেন তেন খেলি মেলি লগাই দিছোঁ আৰু। মানুহ বহুত ভিৰ, যাবতো নোৱাৰোঁ ফাইনেলি। বেক চাইডে চাব।
মানুহে ইমান ভিতৰলৈ যাবলৈ লাইন পাতিটো হৈছে। কি কৰিব আৰু, মই ভবা নাছিলোঁ যেন ইমান মানুহ হ'ব বুলি। ফাইনেলি এতিয়া বাহিৰলৈ যাম, বাহিৰৰ পৰা দৃশ্যটো দেখুৱাম, ভাল লাগিব। ফাইনেলি সেৱা চেৱা কৰা হৈ গ'ল আৰু অকণমান বেক চাইডে আহিছোঁ, যিহেতু বেক চাইডে পুখুৰী আছে। চাওক বহুত ডাঙৰ এখন পুখুৰী আছে। মাহেঁতি কয় আজি মানুহ বহুত ভিৰ, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ আৰু অহা দেৰি হৈ গ'ল। অকণমান গংগাজল লৈ লওঁ, লৈ যাম, বাহিৰৰ পৰা দৃশ্যটো দেখুৱাম, ভাল লাগিব। বাহিৰৰ পৰা চাওক বহুত ধুনীয়া লাগে।